নমস্কাৰ সমূহ অসমবাসীলৈ আজি আকৌ নতুন এটা দৰকাৰী ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলো। আজি মই আপোনালোকক কোভিড ভেকচিনৰ ওপৰত কিছু তথ্য উপস্থাপন কৰিম। কৰোনাৰ বিৰুদ্ধে মাৰ বান্ধি যুঁজ দিবলৈ ময়ো বিশ্ববাসী, ভাৰতবাসী তথা অসমবাসীৰ লগতে খোজে খোজ মিলাই ময়ো ভেকচিন ললো যোৱাকালি। আপোনালোকে ভেকচিন ললেনে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আপোনালোকে কৰোনা ভেকচিন লোৱাৰ পিছত আপোনালোকৰ পাৰ্শ্বক্ৰিয়া, সাইড এফেক্ট নাইবা ৰিয়েকশ্যন কিবা হৈছে নেকি? যেনে মূৰৰ বিষ, ভাগৰ অনুভৱ, জ্বৰ ভাৱ, গা বিষ, পেশী বিষ এনেকুৱা হৈছে নেকি? যদি হৈছে আপোনালোকে ভয় নাখাব। এনেকুৱা মোৰো হৈছে। যোৱাকালি ভেকচিন লোৱাৰ পাছত সন্ধিয়াৰ পৰা জ্বৰ ভাৱ, ঠাণ্ডা লগা আৰু আজি ৰাতিপুৱাৰ পৰা মূৰ বিষ আৰম্ভ হৈছে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক আৰু লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে আপোনাৰ লগতে আনৰো উপকাৰ হয়। এতিয়া হয় আমি মেইন টপিকলৈ। ভেকচিন লৈ অহাৰ ঠিক 7 বা 8 ঘণ্টা পিছৰে পৰা ভেকচিনটোৱে যেতিয়া আমাৰ শৰীৰত কাম কৰিবলৈ আৰম্ভ কৰে, মানে ইনজেকশ্যনৰ দ্বাৰা আমাৰ শৰীৰত ভৰাই দিয়া ইনএক্টিভ কৰোনা ভাইৰাছটোৱে যেতিয়া আমাৰ শৰীৰত এণ্টিবডি উৎপন্ন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে, আৰু যিহেতু ইনএক্টিভ কোভিড ভাইৰাছটো আমাৰ শৰীৰৰ বাবে নতুন এটা ভাইৰাছ হয়, সেইবাবে আমাৰ শৰীৰত কিছুমান ক্ৰিয়া আৰম্ভ হয়, আৰু এই আৰম্ভ হোৱাৰ ফলতে আমাৰ শৰীৰত এণ্টিবডি উৎপন্ন হয়। আমাৰ ইমিউনিটি ছিষ্টেমটো প্ৰতিৰোধ ক্ষমতাটো শক্তিশালী কৰি ব্যাপকভাৱে প্ৰতিৰোধ ক্ষমতা উৎপন্ন কৰে, আৰু এই উৎপন্ন কৰাৰ ফলতে আমাৰ শৰীৰত কিছুমান পাৰ্শ্বক্ৰিয়া দেখিবলৈ পোৱা যায়, যেনে জ্বৰ, মূৰ বিষ, টোপনি ভাৱ, পেশীৰ বিষ ইত্যাদি। তেনেকুৱা কিছুমান লক্ষণ দেখিবলৈ পোৱা যায়। এইবোৰ লক্ষণ দেখা দিলে আপোনালোকে ভয় নাখাব। সকলোৱে মিলিজুলি সামাজিক দায়িত্ব পালন কৰি আপোনালোকে ভেকচিন ল'বলৈ যাওক, আৰু ভাৰতবাসী তথা অসমবাসী কৰোনা মুক্ত কৰে যেন। কিন্তু গৰ্ভৱতী বা দুগ্ধপান কৰাই থকা মহিলাসকলে ডক্তৰৰ পৰামৰ্শ অনুসৰিহে ভেকচিন লয় যেন। সাধাৰণতে ভাৰতবৰ্ষত 2টা ভেকচিনে প্ৰদান কৰি থকা হৈছে। এই 2টাৰ ভিতৰত আপোনালোকে যিকোনো এটা ভেকচিন ল'ব পাৰে। সকলোবোৰ ভেকচিনে ভাল। এটা হৈছে কোভেক্সিন আৰু এটা হৈছে কোভিচিল্ড। কোভেক্সিনটো হৈছে আমাৰ ইণ্ডিয়াতে প্ৰস্তুত কৰা, ফৰ্মুলাটো ইণ্ডিয়াতে প্ৰস্তুত কৰা, আৰু ভাৰত বায়'টেকে এই ভেকচিনটো প্ৰস্তুত কৰি আছে। আৰু কোভিচিল্ডটো হৈছে অক্সফৰ্ডৰ পৰা লৈ অহা ফৰ্মুলাটো, কিন্তু ভাৰততে প্ৰস্তুত কৰি থকা হৈছে। ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই এই কোভিচিল্ডটো প্ৰস্তুত কৰি আছে। গতিকে আপোনালোকে যিকোনো এটা ল'ব পাৰে। গতিকে সকলোৱে ভেকচিন লয় যেন।